नमस्कार बंधुসকল मोर नाम सौरभ और आपनालोके चाइ आछे सौरभ टेक। आजिर भिडिओ थाम्बनेलটো चाइ तो आपनालोके गमे पाइছে जे আজি মই कोनটো टपिकत भिडिओ बनाम। হয় মই আজি এইটো टपिकते भिडिओ बनाम जे यूट्यूबत कोनो এটা भिडिओ ভিউ ইমান হনকালে কেনেকৈ বৃদ্ধি কৰিব আৰু সাবস্ক্ৰাইবাৰো কেনেকৈ বৃদ্ধি কৰিব। सो उदाहरणस्वरूपे मैं এটা ডাঙৰ ইউটিউবাৰৰ কথা কম যে তেওঁৰ চেনেলৰ ভিডিঅ'বিলাকত ইমান ভিউ আৰু তেওঁৰ চেনেলত সাবস্ক্ৰাইবাৰ দিনে দিনে ইমান হনকালে কেনেকৈ বৃদ্ধি হৈ আছে। कारण भिडिओ तो बहुते आपलोड करे, एग्जाम्पल हिसाबे मयो आपलोड करूँ, किन्तु आमार भिडिओ कियो भाइरल নহয়। तेज हो रहा है। सो एटुए আজি आमी जानिम। बंधुসকল एग्जाम्पल हिसाबे অসমৰ এজন ডাঙৰ ইউটিউবাৰ ডিম্পু বৰা ইয়াকে ধৰা হৈছে। ই যে ইউটিউবত ভিডিও আপলোড কৰে, ভিডিও আপলোড কৰাৰ 2 দিন 3 দিন পাছতে এই ভিডিওৰ ভিউ 3 লাখ 4 লাখ পাৰ হৈ যায় আৰু তেওঁৰ কোনো ভিডিও আছে जिटु 2 मिलियনৰ ওপৰত ভিউ আছে। ইয়াৰ কাৰণটো কি? বন্ধুসকল ডিম্পুদা 2017 পৰা ইউটিউব ভিডিও বনোৱা ষ্টাৰ্ট কৰিছে। ইয়াৰ যেটো সেকেন্ড চেনেল ডিম্পুজ ব্লগ, হেইটো চেনেলত আজিৰ পৰা 6 to 7 মান্থ আগত 1 মিলিয়ন সাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছিল। বৰ্তমান হেইটো চেনেলত 1.5 মিলিয়নৰ ওপৰত সাবস্ক্ৰাইবাৰ আছে আৰু কেইদিন আগতে তেওঁৰ যেটো ফাৰ্ষ্ট চেনেল ডিম্পু বৰা হেইটোত 1 মিলিয়ন সাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে। বৰ্তমান দুটা চেনেল মিলি তেওঁৰ সাবস্ক্ৰাইবাৰ 2.8 মিলিয়নৰ ওপৰত আছে। তেওঁৰ ভিডিওত ইমান ভিউ আৰু তেওঁৰ সাবস্ক্ৰাইবাৰ ইমান দ্ৰুতগতিত বৃদ্ধি হোৱাৰ বাবে কিবা ট্ৰিক ইউজ কৰে নেকি? সো মই কাৰণ জনাৰ বাবে বহুত ৰিসাৰ্চ কৰিলো। ৰিসাৰ্চ কৰাৰ পাছত গম পালো যে ডিম্পুদাৰ চেনেলৰ ভিডিওবিলাকত এই তিনিটা বেষ্ট বস্তু আছে। এইবোৰ হল সো 1 নম্বৰ কাৰণটো হল বেষ্ট ট্ৰেন্ডিং টপিক, যেটো টপিকৰ চৰ্চা চাৰিওফালে হৈ আছে আৰু মানুহে এইটো টপিক লৈ ইউটিউবত সাৰ্চ কৰি আছে, কিন্তু এইটো টপিকত বেছি ভিডিও ইউটিউবত নাই বা থাকিলেও কম আছে আৰু ডিম্পুদাই গমো পায় যে এনেকুৱা টপিকত যদি মই ভিডিও বনাও তেনেহলে ভিডিওটো ভাইৰেল হোৱাৰ চান্স থাকিব। 2 নম্বৰ কাৰণটো হল বেষ্ট ইউনিক কন্টেন্ট। বন্ধুসকল ডিম্পুদাৰ প্ৰত্যেক ভিডিওবিলাকত ইউনিক কন্টেন্ট থাকে, যাৰ ফলত মানুহে ইয়াৰ ভিডিওটো চাই কিবা এটা বস্তু নতুন কিবা এটা বস্তু শিকিবও পাৰে আৰু জানিবও পাৰে। আৰু 3 নম্বৰটো হল থাম্বনেল। ভাল থাম্বনেল ইউজ কৰে ডিম্পুদাই। থাম্বনেলটো হল ভিডিওৰ এটা মেইন বস্তু, যেটোত ক্লিক কৰিয়ে মানুহে সেই ভিডিওটো চায়। যেনে আপুনি মোৰ থাম্বনেলটো ক্লিক কৰিয়ে এইটো ভিডিও চাই আছে। ধৰি লোৱা কোনোবা মানুহে ইউটিউবত এটা যিকোনো টপিক সার্চ কৰি এটা ভিডিও চাই আছে, তো ইউটিউবে কি কৰিব, আপোনাৰ ভিডিওটো যদি হেইটো টপিকৰে হয় তেনেহলে সেই ভিডিওটো এই মানুহজনৰ সাজেশন বক্সত দেখাব। যদি আপোনাৰ থাম্বনেলটো যদি ভাল হয় তেনেহলে মানুহে আপোনাৰ ভিডিওটো নিশ্চয় ক্লিক কৰিব চাৱাৰ কাৰণে, আৰু যদি থাম্বনেলটোৱে বেয়া হয় তেনেহলে তো ক্লিক নকৰে বা চান্সটো বহুত কমি যায় ক্লিক কৰাৰ। সো ডিম্পুদাৰ থাম্বনেলবিলাক ভাল ইউজ কৰাৰ বাবে ডিম্পুদাৰ ভিডিওবিলাক যিবিলাক মানুহৰ সাজেশন বক্সত দেখায় মানুহে সেইবিলাক ক্লিক কৰে আৰু ভিডিওটো বহুত ভাল বনায়, ইউনিক কন্টেন্টৰ বনায়। তাৰ বাবে মানুহে ইয়াৰ নেক্সট এনেকুৱা ভিডিও পোৱাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰে। সো এইটোৱে তিনিটা কাৰণ আছিল। 1 নম্বৰ কাৰণটো হল বেষ্ট ট্ৰেন্ডিং টপিক, 2 নম্বৰ কাৰণটো হল ইউনিক কন্টেন্ট আৰু 3 নম্বৰ কাৰণটো হল বেষ্ট থাম্বনেল। এই তিনিটা বেষ্ট বস্তু ডিম্পুদাৰ প্ৰত্যেক ভিডিওত থকাৰ বাবে তেওঁৰ ভিডিওবিলাকত ভিউ আৰু তেওঁৰ চেনেলত সাবস্ক্ৰাইবাৰ বাঢ়ি যায়। আৰু হয় ফ্ৰেন্ডছ, ডিম্পুদাৰ চেনেলত সাবস্ক্ৰাইবাৰ আৰু ইয়াৰ ভিডিওত ভিউ বঢ়াৰ কাৰণে কোনো ট্ৰিক ইউজ নকৰে। আৰু এটা মেইন কাৰণ হল ডিম্পুদাৰ ভিডিওবিলাক গ্ৰো হোৱাৰ কাৰণে, হেইটো হল অসমৰ জনতাৰ একতা আৰু প্ৰেম। অসমৰ জনতাৰ মাজত এটা একতা আছে। কোনোবাই যদি এটা ভাল কাম কৰে তেনেহলে তাক সাপোর্ট কৰাৰ বাবে সকলোৱে জনতাই হেল্প কৰে, যেনে আপোনালোকেও কৰিব মোক মোৰ ভিডিওটো লাইক আৰু সাবস্ক্ৰাইব কৰি। সো ফ্ৰেন্ড, ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। থ্যাংক ইউ।